স্মৃতি মণ্ডনা নহয়, পলাশ মুছলেহে বাতিল কৰিছিলে নিজৰ বিয়া। দীৰ্ঘদিন ধৰি সংকটৰ শিৰোনামত থকা ক্ৰিকেটাৰ স্মৃতি মণ্ডনা আৰু পলাশ মুছলৰ বিবাহ 23 নৱেম্বৰত সম্পন্ন হোৱাৰ কথা আছিল। চাংলিঙত দুয়োৰে বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছিলে যদিও কিন্তু স্মৃতিৰ পিতৃ শ্ৰীনিবাস মণ্ডনাক হাৰ্ট এটেকৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিলে। হঠাৎ ঘটা এই ঘটনাৰ বাবে স্মৃতি মণ্ডনা আৰু পলাশে বিবাহ পিছুৱাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সন্দৰ্ভত পলাশ মুছলে নিজৰ বাগদত্তা স্মৃতি মণ্ডনাক প্ৰতাৰণা কৰা বুলি ছচিয়েল মিডিয়াত যথেষ্ট চৰ্চা হৈ আছে। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰথমবাৰৰ মুখ খুলিছে পলাশৰ মাতৃ অমৃতা মুছলে। বিয়াৰ দিনাখনৰ সকলো ঘটনা বিৱৰি কৈছে এতিয়া মাতৃয়ে। তেওঁ কৈছে যে এই বিবাহ বন্ধ কৰাৰ সিদ্ধান্ত পলাশৰ, কাৰণ তেওঁ স্মৃতিৰ পিতৃৰ সৈতে বিশেষ আত্মীয় সম্বন্ধ আছে। বিবাহৰ হালধি অনুষ্ঠান সম্পন্ন হোৱাৰ পাছতো স্মৃতিৰ পিতৃ সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ পাছতহে বিবাহ বহাৰ সিদ্ধান্ত এতিয়া লৈছে। ইয়াৰ পাছতে পুত্ৰ পলাশৰ অসুস্থতাৰ বাবে মন্তব্য আগবঢ়াই মাতৃয়ে কৈছে, স্মৃতিৰ পিতৃ হঠাতে অসুস্থ হোৱাৰ গভীৰ দুখ পোৱাৰ বাবে হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু মানসিক চাপৰ বাবে সকলোবোৰ হৈছিলে বুলি তেওঁ মাতৃয়ে এতিয়া উল্লেখ কৰিছে।